দেখুৱাইছে শক্তি ইয়াকে লৈ সোশ্যাল মিডিয়াত যুক্তি হয় ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখা গৈছে ব্যাপক লোডশেডিং এফালে উৎকট গৰম আনফালে ৰাজ্যত বিদ্যুতৰ লোকাভাকুৱে খুৱাইছে আবাথুৰি জনতা এবাৰ খেল জমিছে খেলখন আৰম্ভ হৈছে বিদ্যুৎ আৰু ৰাইজৰ মাজত এই খেলখনত অসমৰ ৰাইজ হাৰিছে দুগুণে বাঢ়িছে গৰম বিদ্যুৎ বিভাগৰ কাণ্ড চাই ৰাইজৰ লাগিছে চৰম চৰকাৰে কথা দিছিল 24 ঘণ্টাই থাকিব কাৰেণ্ট এতিয়া ইয়াৰ ওলোটাহে হৈছে 24 ঘণ্টাই নাহে কাৰেণ্ট বিদ্যুতৰ লোকাভাকুত অতিষ্ঠ হৈ এবাৰ বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিল নয়াহাট গিৰাইপাৰৰ ৰাইজ বিদ্যুৎ কৰ্তন কৰিবলৈ আগত যায় বিলাসীপাৰা বিদ্যুৎ কৰ্মী কিন্তু প্ৰয়োজনীয় সময়ত গছত লাগি থকা তার কাটিবলৈহে নাহে বিদ্যুৎ কৰ্মী কেৱল সেয়াই নহয় ভল্টেজ নথকাৰ ফলত থাকিও নথকাৰ ৰূপত আছে নয়াহাট গিৰাইপাৰ অঞ্চলৰ বিদ্যুৎ ব্যৱস্থা এই অভিযোগ গিৰাইপাৰবাসীৰ ৰাইজৰ আজি আমি দেখিছো 10-12 বছৰ আগৰ পৰাই আমাৰ প্ৰথম যেতিয়া লাইনখন অনা হৈছিলে আমি নিজৰ পইচা আনিছিলো তাৰ পিছত আজি 2-4 বছৰ আগৰ পৰাহে আমাৰ বিপিএল লাইন যেটো আহিছে সেইটো দিয়া হৈছে অহাৰ সত্ত্বেও আমি লাইনটো পাইছো যে সিঙ্গেল ফেজ পাইছো আমি আৰু ইয়াৰ পিছপৰা অঞ্চলত আমাৰ প্ৰায় 250 মান কনজুমাৰ আছে সেই কনজুমাৰ থকাৰ সত্ত্বেও আমি লাইনটো সিঙ্গেল ফেজ পাইছো যেহেতু আমি এপিডিসিৰ কৰ্তৃপক্ষক জনাইছো বহুত জনোৱা হৈছিলে জনোৱাৰ সত্ত্বেও আমি আমাৰ এই সুবিধাটো পোৱা নাই গতিকে আমি এপিডিসিৰ কৰ্তৃপক্ষক অনুৰোধ জনাইছো যে অতি শীঘ্ৰে আমাৰ এই সুবিধাটো হেৰি কৰি দিয়ে